Welcome back to KTS blog. আজি এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছো। আজি এটা জেগাত গৈ আছো। আমাৰ ওচৰতে এটা ধুনীয়া চাই কি হৈছে ভিডিওটো চাই থাকক তেতিয়াই গম পাব গাইস আৰু ভিডিওটো লাষ্টলৈকে চাই থাকক ক'ত গৈ আছো গম পাব লাষ্টত আপোনালোকে আৰু গাইস এতিয়া ধুনীয়াকৈ ওলাই লও আৰু ভিডিওটো পুৰা স্কিপ নকৰিব স্কিপ কৰিলে একদম মানে মিছ কৰিব আৰু মোৰ লগৰ কেইটামান আহি আছে লগ নোহাকে হেতু জেগাত যাই ভাল নালাগে চাই থাকক আপোনালোকক সাসপেন্সত ৰাখিছো সাসপেন্সত ৰাখি কথাটো কৈছো চাই থাকক বঢ়িয়া পাব একদম মানে লকডাউনৰ পিছত বহুত দিনৰ পিছত মানে হেতু ভিডিও আকৌ এবাৰ বনাব পাৰিছো চাওক তো গাড়ী আমাৰ ষ্টাৰ্ট গৈ আছো গাইস কি মানুহ আমাৰ পিছফালে গাড়ী পিছফালে কি মানুহ গৈ আছো গাইস একদম পুৰা হাল্লা পুৰা চাওক গাইস কি মানুহ পিছফালে চাওক মানুহ পুৰা একদম জাম লাগি গৈছে গাড়ী পুৰা আগফালে পাৰ্কিং আছে সেইকাৰণে পুৰা জাম লাগি গৈছে পুৰা গাড়ী পিছফালে পুৰা আৰু ক'ত গৈ আছো গাইস সাসপেন্স মোৰ ভিডিঅ'ত সাসপেন্স আমি এতিয়ালৈকে নকওঁ কোনখন মেলাত গৈ আছো কিন্তু মেলাত গৈ আছো আপোনালোকক কনফাৰ্ম কৰিলো মেলাত গৈ আছো কিন্তু কোনখন মেলাত গৈ আছো আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে তেতিয়াই গম পাব চাওক কিমান বাইক লাইন পাতি গৈছে একদম বাইকে পুৰা চাওক আহি আছে বাইক পুৰা লাইন আৰু চাওক গাইস কি গেদাৰিং বা কি চাব টমটমে চাবনে সৰু গাড়ীয়ে চাবনে কি চাব পুৰা একদম ৰাস্তা ফুল আমাৰ একদম দস্তিক লাগ চব পুৰা হাল্লা কৰি আছে গাইস উপায় নাই গাইস মাজে ভইচ অভাৰ দিবই লাগিব কাৰণ আপোনালোকে গম পায় কিমান লাউড হয় মেলা এখনত চাওক গাইস গাড়ী চাওক গাইস গম পাব কিমান ধামাকা হ'ব যে সেই মেলাখন মেলা মানে ৰাখ মহোৎসৱ আপোনাৰ ক'ত হৈ আছে মই কৈ আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো লাষ্টলৈকে গাড়ী চাওক গাইস গাড়ী চাই চাওক ফাইনেলি আমি মেলাত এণ্ট্ৰি হৈ গ'লোঁ এই দেখিছে এটা প্ৰদৰ্শনী কি ধুনীয়াকৈ বনাইছে এইবাৰ এইটো গছৰে বনাইছে এইটো ডাইনছৰ কি ধুনীয়া লাগিছে ডাইনছৰটো এই চিত্ৰহাৰ এইবিলাক গোটেই মীনা বজাৰ লাইন গোটেইখিনি চিত্ৰহাৰ এইফালে আপোনাৰ হেৰি চাৰ্কেছ একেবাৰে গোটেইখিনি আছে মানুহ চাওক গাইছ আপোনালোকে তেতিয়াই গম পাইছে গাড়ী আমি চ' ফাইনেলি আপোনালোকক সাসপেন্সটো ভাঙি দিওঁ আমি ফাইনেলি আহি পাইছোঁ বৰঝাৰ মেলা ওৰাঙত পৰে আৰু আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত পৰে কি ধুনীয়াকৈ একদম প্ৰদৰ্শন কৰিছে চাওক গাইস সৰু সুৰাকৈ হ'লেও কি ধুনীয়াকৈ বনাইছে আপোনালোকৰ আগত দেখাইছে আৰু আপোনালোকে চাই আছে ভিডিঅ'টো কি ধুনীয়াকৈ বনাইছে চাওক গাইস মূৰ্তিবিলাক কি ধুনীয়াকৈ হেৰি কৰিছে আমাৰ এই ওৰাং ওদালগুৰি অঞ্চলত এইখন আপোনাৰ বহুত দিনৰ পৰা প্ৰচলিত পাগলা বাবা বুলি পাগলা বাবাৰ আশ্ৰম বুলি প্ৰচলিত আৰু আপোনাৰ ইয়াতে আপোনাৰ আশ্ৰম আছে আশ্ৰমত এই আপোনাৰ ৰাসখন হয় চাওক গাইস বহুতেই নাজানে বহুত ভিতৰত হয় আপোনাৰ বৰঝাৰ বুলি কয় আপোনাৰ ধনশ্ৰীঘাটৰ পৰা আপোনালোকে যদি আপোনাৰ দক্ষিণ চাইডে ৰাস্তাটোৰে সোমাই আহে আপোনাৰ নেশ্যনেল পাৰ্ক ৰোড সেইটো দি আপোনালোকে আহিলে পাই যাব আশ্ৰমটো কি ধুনীয়া আশ্ৰম আপোনাক দেখাই আছোঁ আশ্ৰমটো আপোনাৰ ধুনীয়াকৈ দেখিছে গাইছ এইটো আশ্ৰম লাইট জ্বলি থকাটো কি ধুনীয়াকৈ বনাইছে গাইছ চাওক দেখিছে গাইছ শিৱ বাবাৰ ওচৰত আৰু এটা শিৱ বাবা দেখিছে আপোনালোকে এয়া পুখুৰীৰ মাজত মূৰ্তি ৰাখিছে কি ধুনীয়াকৈ একদম পুখুৰীটো গোটেই লাইটিং কৰি দিছে গাইছ চাওক পানৰ মানে চেলিঙৰ কি পদ্ধতি দেখিছে গাইছ বক্স লগাই পুৰা একদম চাওক পদ্ধতি চাওক গাইছ পান দিয়া পদ্ধতি চাওক
বনোৱা পদ্ধতি চাওক গাইছ, ইউনিক পদ্ধতি। এই গাইছ চাওক, এইবিলাক খোৱা বস্তু খাব পাৰিব আহিলে। এইবিলাক আপোনাৰ পিতলৰ বস্তু, কাঁহৰ বস্তু। চাওক মানুহ চাওক গাইছ, মানুহ কি মানুহ, মানে আমি নিজে মানে যোৱাই নাই, আমাক ঠেলি ঠেলি নি আছে। এই চাওক গাইছ, গেটটোত মানুহ চাওক গাইছ, মানে আনলিমিটেড হৈ গৈছে। মানে আপোনাৰ আশ্ৰমৰ ভিতৰত সোমাইছে, মানে স্বেচ্ছাসেৱকে মানে আমাক যাবই কৈ আছে, মানে ৰখিব কোৱা নাই। এনেকুৱা মানে গেডাৰিং হৈ গৈছে ফিল্ডখনত, আশ্ৰমৰ ভিতৰত ইমান মানুহ চাওক গাইছ। আপোনালোকে নিজে ভাবক, এতিয়া আমি ইয়াৰে আশ্ৰমৰ আপোনাৰ গুষ্টৰ দিনা আপোনাৰ গৰুক ধান খুৱাই, সেই ধান খোৱা গৰুকেইটাৰ ওচৰত আমি গৈ আছোঁ। এইফালে আপোনাৰ গোশালা আছে, দেখিছে গোশালা। এই আমি ভিতৰ ফালে গৈ আছোঁ, আপোনালোকে গৰুকেইটাক দেখাম ৰ'ব, আপোনালোকক ভিতৰ ফালে আছে। এইটো মানে আপোনাৰ ফেমাছ আৰু এইখিনিত গোটেই, মানে গুষ্টৰ দিনা আপোনাৰ ধান খুৱাই, সেই ধানবোৰ আনিলে ভাল বুলি কয়, ঘৰৰ কাৰণে ভাল। আৰু দেখিছে গাইছ, একদম ছেকেণ্ড বৃন্দাবন টাইপ লাগিছে গাইছ, চাওক কি ধুনীয়াকৈ কৰিছে। এইবোৰ দেখিছে আপোনালোকে, এই দেখিছে গাইছ, বেগ লাগিলে আহি যাওক, বেগ বেগ বেগ, পূৰা বেগ, কি ধুনীয়া ধুনীয়া বেগ গাইছ। চাওক মীনা বজাৰত সোমাই আহিছোঁ আমি এতিয়া। এইবোৰ ফটো ভগৱানৰ, এইবোৰ পুতলা, এইবোৰ গাড়ী, যি লাগে আপোনালোকক, মানে অল এভৰিথিং বস্তু। মানুহ চাওক গাইছ, মানুহ মেইন, কিমান মানুহ আহিছে, মানে ঠাইখিনি অকণমান, কিন্তু মানুহ গেডাৰিং তামাম, মানে নিজে আমি যাবই লগা হোৱা নাই, পূৰা ঠেলি ঠেলি নি আছে পূৰা। এইবিলাক গোটেই মীনা বজাৰ, এইবোৰ লাইটিং পূৰা, এইবিলাক সৰু পোৱালীয়ে ল'ব পাৰিব। সেইটো 100 টকা, আচলতে নকলি পইচা হয় গাইছ। সেইবোৰ চেল কৰা কিমান এই চাওক গাইছ, গাড়ী গাড়ী গাড়ী, এইফালেও বাইক বাইক বাইক। এই দেখিছে সৰু পোৱালীবিলাকক কি ধুনীয়াকৈ এইবিলাক শ্লপিং আনিছে, এইবিলাক জাম্পিং। কালি ৰাতি আহি ভিডিঅ'টো এণ্ড নকৰিলোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ প্ৰথম আহিছে, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাইকটো কৰি দিব। তেতিয়ালৈ বাই বাই।